হাই গাইজ আমি এতিয়া গৈ আছোঁ মানাছ নেশ্যনেল পাৰ্ক চাবলৈ আৰু বহুত ভাল লাগে বলক তেতিয়াহ'লে ভিডিঅ'টোৰ ফালে আমি আগবাঢ়ি যাওঁ আৰু এনেদৰেই গৈ গৈ ৰাস্তাৰ একেবাৰে কাষতে এখন চাহ বাগিচা দেখিবলৈ পোৱা হৈছে আৰু যিখন চাহ বাগিচা আপোনালোকে দেখিবলৈ পাইছে এইখনেই হৈছে মানাছ নেশ্যনেল পাৰ্কৰ গাতে লাগি থকা এখন বৃহৎ চাহ বাগিচা এই চাহ বাগিচাখনৰ নাম হৈছে ফাতেমা চাহ বাগিচা আৰু চাহ বাগিচাখনৰ গাতে লাগি আছে এখন সৰু বজাৰ আৰু এই বজাৰৰ পৰা গৈ কিনে কিছু দূৰত আমি পাই গ'লোঁ আমি যিটো টাৰ্গেট কৰি আহিছিলোঁ আচলতে সেয়া হৈছে মানাছ নেশ্যনেল পাৰ্ক আৰু ইতিমধ্যে আমি প্ৰায় পাই গ'লোঁ মানাছ ৰাষ্ট্ৰীয় উদ্যান আৰু বহুদূৰ যাত্ৰাৰ পিছত আমি পাই গ'লোঁ ফাইনেলি মানাছ ৰাষ্ট্ৰীয় উদ্যান অৰ্থাৎ মানাছ নেশ্যনেল পাৰ্ক আৰু এইখনেই হৈছে মূল গেটখন হেল্ল' দোস্ত আৰু হৈছে মানাছ নেশ্যনেল পাৰ্কৰ মূল গেট আৰু বহুত ভাল পৰিৱেশ এতিয়া সুন্দৰ এটা আবেলিৰ সময় আৰু এই আবেলিৰ সময়ত আপোনালোকক দেখুৱাব পাৰিছোঁ মই গতিকে আপুনি যদি কেতিয়াবা আহে আৰু এই দেখা পাব মানাছ নেশ্যনেল পাৰ্ক হয় এইটো আৰু বিগত বহুতখিনি মানুহ ইয়াতে একচুৱেলি আহে বহুত দূৰৰ পৰা আমিও আহিছোঁ বলক তেতিয়াহ'লে ভিডিঅ'ৰ ফালে আমি আগবাঢ়ি যাম এইখনেই হৈছে ফাতেমা চাহ বাগিচা মানাছ নেশ্যনেল পাৰ্কৰ গাতে লাগি আছে কেতিয়াবা যদি আপোনালোকে আহে এই মানাছ নেশ্যনেল পাৰ্ক চাবলৈ তেতিয়াহ'লে এবাৰ হ'লেও এই চাহ বাগিচাখনৰ মাজলৈকে সোমাই যাব আৰু এই চাহ বাগিচাখনৰ যি কুহি কোমল পাত সঁচাকৈ সুন্দৰ এটা পৰিৱেশ সুন্দৰ এটা সেউজীয়া পৰিৱেশ যেন চালে চকুৰোৱা এটা ভাল লগা মুহূৰ্ত এইবাৰ আহিছোঁ এটা নতুন জেগালৈ য'ত নেকি আপুনি আহিলে খুবেই ভাল পাব ভাল লাগিব আৰু সেয়া হৈছে মই দেখুৱাম বাৰু ক'ত আহিছোঁ এতিয়া সেই লোকেশ্যনটো আৰু এই লোকেশ্যনটো বহুতেই বেলেগ হয় আৰু এনেকুৱা এটা লোকেশ্যনত লৈ আহিছোঁ যিটো নেকি আপোনালোকৰ চাই কিনে বহুতেই ভাল লাগিব বলকচোন কেনেকুৱা লোকেশ্যন আপোনালোকৰ দেখুৱাই দিওঁ আহক তেতিয়া
এয়া হৈছে আমাৰ মানাস নেশ্যনেল পাৰ্কৰ গাতে লাগি থকা এখন নদী আৰু এই নদীখনৰ নাম হৈছে বেকী নদী বুলি জনা যায় আৰু এই বেকী নদী ইমানেই বিশাল যে আপোনালোকে আহিলে হয়তো গম পাব গতিকে সেই সিপাৰৰ মানুহখিনিৰ লগত আৰু ইপাৰৰ মানুহখিনিৰ লগত যিখিনি যোগাযোগ সেই যোগাযোগটো কেৱল নাৱেৰে হয় আহক তেতিয়াহ'লে নাৱৰ ওচৰলৈ যাওঁ আমি এই হৈছে নাও আৰু ইয়াতে তেওঁলোকে পাৰ কৰে আৰু এই নাৱৰ জৰিয়তে সিহঁতে এইটো পাৰৰ পৰা সেইটো পাৰলৈকে অহা যোৱা কৰে আৰু কেনে ভাল লগা যদি আপুনি আহে তেতিয়াহ'লে ইয়াতে নিশ্চয় আহিব ভাল লাগিব বলক তেতিয়াহ'লে পুনৰ আমি আন এটা লোকেশ্যনলৈ যাম আৰু এনেদৰেই সমাপ্ত কৰিলোঁ আজিৰ এই ভাল লগা দিনটো আশা কৰোঁ ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰি মোক আগবঢ়াই যোৱাত সহায় কৰিব